নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৰাস্তা দেখি চাগে গম পাইছে আমি অকণমান ওলাই আহিছিলোঁ। যোৱাকালি সোমবাৰ আছিলে, শাওনৰ দ্বিতীয়টো সোমবাৰ। সেইকাৰণে আমি ভণ্টি, ভাইটি, মই আৰু মোৰ মানুহজন আমি সকলো মিলি গৈছিলোঁ জিৰ'ৰ ফালে। আৰু গৈ আমি প্ৰথমে দৰ্শন কৰিছিলোঁ সিদ্ধেশ্বৰ বাবাৰ টেম্পল। আৰু তাত সোমাই এনেকুৱা এটা অনুভৱ যাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু তাত আমি দেখিলোঁ ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ লিংগভাগ। আৰু তাত বাবাক দৰ্শন কৰিলোঁ। বাবা লগতে পাৰ্বতী মা, কাৰ্তিক, গণপতি আৰু নন্দী মহাৰাজৰো তাত দেখিবলৈ পোৱা যায়। সকলোকে দৰ্শন কৰি চাকি লগাই ধুনীয়াকৈ আমি তাত অকণমান সময় ৰ'লোঁ। আৰু ইয়াৰ তলত ভূগৰ্ভৰ পৰা এভাগি পানী ওলায়, যাৰ পৰা পানী লৈ পেলাই লিংগ দিব পাৰি। আৰু আমি তেনেধৰণে তাৰ পৰা পানী উলিয়াই সেই মানুহগৰাকী যে ওলাই গৈছে সেই জেগাটোৰ তলত থাকে পানীভাগ, আৰু তাৰ পৰা পানী লৈ আমি লিংগত দিলোঁ। আৰু তাৰ পাছতে আমি পালোঁহি চেক লেক, কাৰণ জানেই ইয়াত দুটা লেক আছে। আৰু আমি প্ৰথমতে এইটো লেকতে আহিলোঁ। আৰু আহি ধুনীয়াকৈ আমি চালোঁ। আমি ব'টিং কৰা নাই, কিয়নো হিয়া বহুত সৰু, ভয় লাগে মোৰ। আৰু আমি সাঁতুৰিবও নাজানো, বা জানিলেও মই কেতিয়াও নকৰিলোহেঁতেন, কাৰণ হিয়া ইমান সৰু। আৰু হিয়াই তলত এয়া কি চাইছে চাওক, মাছ মুড়ি দিলে ইমানখিনি মাছ আহে নহয়, বহুত ভাল লাগে। আৰু তাৰ পাছতে উঠিলোঁ ঝুলনাত। শৈশৱক পুনৰ সোঁৱৰি পূৰা ঝুলনা খেলিছোঁ। ইমান ধুনীয়া লাগিছে। আৰু পৰিৱেশটো চাওকচোন, ইয়াৰ পৰা যাবলৈ মন নাযায়, কিমান ঠাণ্ডা পৰিৱেশ। আৰু তাৰ পাছতে আমি আহি পালোঁহি দ্বিতীয়টো লেক, আৰু এইটো হ'ল চিখে লেক। আৰু ইয়াত আমি অলপ টাইম বহিলোঁ। আৰু বতাহৰ কথা যে নক'ব, ইয়াত গৰমৰ কোনো অনুভৱেই নাই। এনেকুৱা লাগিছে যেন ক'ত আছোঁ, মানে আমাৰ তাত ইমান গৰম, ইয়াত ইমান ধুনীয়া পৰিৱেশ। আৰু এনেধৰণে সেইখিনি চাই মেলি, কাৰণ আমি একেদিনাই ঘূৰি আহিছোঁ, সেইকাৰণে বৰ বেছি সময় প্ৰতিটো জেগাতে থাকিব পৰা নাই। আহি এয়া জিৰ' ভেলি চালোঁ। তাৰপাছত আমি চালোঁ এয়া কাছা ৰিজৰ্ট। কাছা ৰিজৰ্টত উঠিলোঁ। এয়া ভাইটি ভণ্টি দুটা ফটো মৰাত ব্যস্ত, আৰু বাপেক জীয়েক ঝুলনা ঝুলিছে। বাপেক জীয়েকে ঝুলনা ঝুলা দেখি মোৰ মনটো আকৌ গ'ল নহয়। সেইকাৰণে কাছা ৰিজৰ্টত থকা একেবাৰে ডাঙৰ ঝুলনাখনতে উঠি তাতো অকণমান ঝুলিলোঁ। বহুত ভাল লাগিল। আৰু এনেধৰণে আমি এটা দিন পাৰ কৰিলোঁ। বহুতেই ভাল লাগিল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনালোকেও জিৰ'লৈ গ'লে এনেধৰণে এইকেইটা জেগা ফুৰিবলৈ নাপাহৰিব। আৰু এটা কথা নহয়, তাত গৈ পেলাই এনেধৰণে ফটো মাৰিব পাৰি। আৰু আমি সেয়া দেখিছেনে, আমি দুইজনে ফটো মাৰিলোঁ। আৰু তাৰপাছত আমাৰ হিয়া। আৰু কাছা ৰিজৰ্টত থকা এইখন পাৰ্ক দেখিলে ল'ৰা ছোৱালীটো কেতিয়াও নৰয়। আৰু এনেধৰণে হিয়া খেলিলে, আৰু তাইৰ লগত অকণমান সময় খেলি ধূলি আমি পুনৰ ঘৰমুৱা হ'লোঁ। আৰু এনেধৰণে আমাৰ সোমবাৰটো পাৰ কৰিলোঁ। আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই? যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিসকলে ইউটিউবৰ জৰিয়তে চাই আছে। আৰু যিসকলে ফেচবুকৰ জৰিয়তে চাই আছে, তেওঁলোকে যাতে মোৰ চেনেলটো ফ'ল' কৰি দিয়ে।